তাত মেন ৰংহাং আৰং বুলি আছে মাজতে এইটো আমি ক্ৰছ কৰি পেলাই ইয়ালৈ আহিছো এইটো ৰাস্তা হৰিলাল বস্তিৰ পৰা দলদলিলৈ 4 kilometers 500 meters ইয়াত এইটোৰ কাৰণে ৰাস্তা বনাবলৈ 2019 ত চেংচন কৰিছিল 500 lakhs মানে 5 crores টকা চেংচন কৰিছিল এটো ব্ল্যাক টপ হ'ব ইন্টাৰলকিং হ'ব বুলি কয় কিন্তু এতিয়ালৈকে একো হোৱা নাই এইটো ইয়াতে দেখুৱাইছে এইটো স্কিমটো ইয়াতে দেখুৱাইছে এই গোটেইখিনি আমাৰ ট্ৰাইবেল মানুহে ইয়াত থাকে মাত্ৰ হৰিলাল বস্তি যেটো ডিফু টাউনৰ ভিতৰতে হয় এইটো ওয়াৰ্ড নম্বৰ 3 হ'বলা হৰিলাল বস্তিটো আমাৰ ট্ৰাইবেল মানুহ তাত নাই সেই কাৰণে তাতে ৰাস্তাও বনোৱা হ'ল কিন্তু বাকিখিনি যেটো ট্ৰাইবেল এৰিয়া আছে হেইটো নবনালে টকাটো খৰচ কৰা হ'ল হ'বলা কোট খৰচ কৰিছে আমি নাজানিলো কাৰণ দিয়া 5 বছৰ আগতে এইটো চেংচন কৰিছিল 5 বছৰ আগতে ফাউন্ডেশন স্টোন লে কৰিছিল কিন্তু এতিয়ালৈকে কামটো নকৰিলে টকা কোনফালে পঠাই দিলে বা কোনে খাই পেলাইছে সেইটো আমি নুবুজিলো এতিয়া এই ৰাস্তাটো আজি বৰষুণ নাই কাৰণে আমি খুজকাৰি আহিব পাৰিলো কিন্তু বৰষুণ হলে এইটো টোটালি বুকা হয় ৰোগী মানুহক লৈ যাবলৈ গাড়ী অটো ৰিক্সা বা এম্বুলেন্স হলেও যাব নোৱাৰে একাৰণে মানুহবিলাক কেৰি কৰি পেলাই লৈ যোৱা হয় কেতিয়াবা ৰাস্তাতে ৰোগীটো মৰি যায় এনেকুৱা অৱস্থা আৰু ইয়াত হেলথ ফেসিলিটি আমি কতো নেদেখিলো এই মাত্ৰ বাচ্চা এই জন্ম হৈছিল কিন্তু তাক একো ঔষধ দিব পৰা নাই দুখীয়া ঔষধ কিনিবলৈ তেওঁলোকৰ শক্তি নাই ঘৰটো আপোনালোকে দেখিছে এইটো ঘৰ বুলিও নহয় কিন্তু এইটো ট্ৰাইবেল এৰিয়া বুলি কয় 6 শিডিউল মতে আৰু টকাটো এইটো ৰাস্তা আৰু ঘৰ বনাবলৈ হলেও এই ডুৱেলিং হাউস ইন্দিৰা আৱাস যোজনা বুলি আগতে আছিল এতিয়া প্ৰাইম মিনিষ্টাৰ কিবা হ'বলা ৰাস্তা স্কিমটো মই ইমান নাজানো এতিয়াটো নামটো আগৰ নিচিনা প্ৰাইম মিনিষ্টাৰ যোজনা মতে হেতু কৰা হয় এটো ডুৱেলিং হাউস স্কিম বুলি কয় কিন্তু ডুৱেলিং হাউসও তেওঁলোকৰ কাৰণে এটো ভালকে বনাব পৰা নাই আৰু বহুতে এই স্কিমও নাপায় কিন্তু এটো ট্ৰাইবেল কাৰণে বুলি লিখা আছে ট্ৰাইবেল ওয়েলফেয়াৰ মিনিষ্ট্ৰি পৰা টকাটো আহে কিন্তু খৰচ কৰে নন ট্ৰাইবেল সকলৰ মাজতে খৰচ কৰা হয় কাৰণ আমাৰ কাউন্সিলে তেওঁলোকক নন ট্ৰাইবেল সকলকে বেছিকে ভয় কৰে কাৰণ ভয় কৰিবলগীয়া হ'ল ট্ৰাইবেল মানুহৰ এতিয়া সংখ্যা নাই নন ট্ৰাইবেল সকলে বেছি হুমুৱা কাৰণে আগতে 1951 ত আমাৰ কাৰ্বি সকলে 88% আছিল 1951 ত আৰু ট্ৰাইবেল সকলৰ 96% আছিল নন ট্ৰাইবেল অসমীয়া হে সময়ত অসমীয়া মানুহ বিলাকে আছিলে নন ট্ৰাইবেল বুলি কলে তেওঁলোকে 4% আছিলে এতিয়াটো নন ট্ৰাইবেল সকলৰটোহে এতিয়া 53% হৈ গল মই জনামতে 53% মান হৈ গল কাৰণ 1,60,000 বাংলাদেশৰ পৰা বাংলাদেশ হিন্দু বিলাক আহিছে ইয়াত এনআৰসি নাম নাই তেওঁলোকে ইয়াতে থাকে তেওঁলোকক ডিপোৰ্টেশন ইয়াৰ পৰা খেদিম বুলি কলে চিফ মিনিষ্টাৰো কৈছিলে সিএমও কৈছিলে চিফ এক্সিকিউটিভ মেম্বাৰো কৈছিলে কিন্তু এটা 5 বছৰ পাৰ হৈ গল এতিয়াও এজনকো ইয়াৰ পৰা ডিপোৰ্টেশন কৰা নাই আৰু তেওঁলোকে আনকি ডিপোৰ্টেশনটো বাদেই তেওঁলোকৰ নামটো ভোটাৰ লিষ্টত হুমুৱাব লাগে বুলি পেলাই হুমুৱাই থৈ দিলে এই কাৰণে তেওঁলোকে আমাৰ ট্ৰাইবেল সকলতকৈ নন ট্ৰাইবেল সকলৰ পলিটিক্যাল পাৱাৰটো বেছি ষ্ট্ৰং হৈ গল এতিয়া যোৱাকালিও মোক সুধিছিল এজন অসমীয়া মানুহে মই বোলে অসমীয়া বিৰুদ্ধে কয় সেই কাৰণে মই ক'ব মই বুলি নহয় আমাৰ ট্ৰাইবেল লিডাৰছ সকলে ক'বলগীয়া হয়
নন ট্ৰাইবেল বুলি ক'লে অসমীয়াও তাত সোমায় এতিয়া আমি অসমীয়া এগেইনষ্টতো ক'বলৈ যোৱা নাই কাৰণ এইটো এতিয়া অসমীয়াটো থাকিবই সেইকাৰণে অসমীয়াসকলক কলৰ কথা আমি ক'বলৈ যোৱা নাই তেতিয়া অসমীয়াসকলৰ কথা যদি নকয় তেলে কোন নন ট্ৰাইবেল আছে সেইটো আমি ক'বলগীয়া হয় ইয়াত বাংলাদেশৰ পৰা অহা বঙালী হিন্দু বিলাকে বেছি ইয়াত আছে বঙালী মুছলিমো আছে বেছি নহয় বঙালী মুছলিমটো কিন্তু বঙালী হিন্দুটো বেছি আছে আৰু বিহাৰৰ পৰা অহা বেছি ইয়াত আছে বিহাৰৰ মানুহ সেইবিলাক আমি ক'বলগীয়া হয় তেতিয়া কিন্তু সেইটো আমাক ৰাইট দিছে এইটো ক'বলৈ ৰাইট দিয়া কাৰণে এইটো 6 শিডিউলে আমাক ৰাইট দিয়া কনষ্টিটিউচনে আমাক ৰাইট পাৱাৰটো দিয়া কাৰণে শক্তিটো দিয়া কাৰণে আমি ক'বলগীয়া হয় কোৱা হয় আৰু নকলেতো নহ'ব এনে আননেচেচাৰিলি অসমীয়াসকলক সদায় এটেক কৰি থাকিলেতো ঠিক নহ'ব সেইকাৰণে আমি মানুহবিলাকৰ কোন কোন নন ট্ৰাইবেল আছে সেইটো ক'বলগীয়া হয় এইটো ক'বলৈ যাওঁতে আমাক এইটো কমিউনেল বুলি আমাক কয় আকৌ কেছ ফাইল কৰে আণ্ডাৰ IPC 153A আমি বোলে কমিউনিটিসকলৰ মাজত হিংসা কৰিবলৈ আমি কথা কয় বোলে কিন্তু এইটোতো হিংসা কথা নহয় সঁচা কথাটো ক'ব লাগিব আমি হিংসাটো এটা হিংসা নহ'বলৈ কাৰণেহে আমাৰ কনষ্টিটিউচনটো লিখা হৈছে 6 শিডিউল আইনটো লিখা হৈছে যাতে হিংসা নহয় এইবিলাক কথা ক'লেও যাতে হিংসা নহয় সেইটো কাৰণেহে আমাক ৰাইট দিছে অধিকাৰ আমাক দিছে এই অধিকাৰ দিছে কনষ্টিটিউচনে সেইকাৰণে আমি কৈছোঁ আৰু যদি আমাক অধিকাৰ নিদিলে আমি নিজকে প্ৰটেকশ্যন কৰিব নোৱাৰোঁ ইয়াত এতিয়া আপোনালোকে দেখিছে ঘৰবিলাক চব বোকাৰে লিপা ঘৰ আৰু এইটোকে ষ্টেণ্ডাৰ্ড ঘৰ আমাৰ কাৰ্বি আৰু ট্ৰাইবেলসকলৰ ঘৰটো ইয়াত 90% ঘৰটো আমাৰ কাৰ্বি আংলঙত 90% এই ট্ৰাইবেলসকলৰ ঘৰটো বোকাৰে বাঁহেৰে বনোৱা আৰু বোকা লিপা আৰু কম দামৰ টিন কেতিয়াবা আৰু গজাল মাৰা নহয় এইটো অকল বান্ধি দিয়ে বান্ধি দিয়া হয় গজাল মাৰিব নোৱাৰে কাৰণ তাৰ ফ্ৰেমবিলাকতো বাঁহে হয় কাঠো পাব নোৱাৰো আমি কাঠো নাই কাঠো চব আমাৰ ডাঙৰ মানুহবিলাকে ধনী মানুহবিলাকে যিবিলাকে চ মিল আছে সেইবিলাকে চব উঠাই লৈ গ'ল অলৰেডি বিৰলা পৰা আৰম্ভ কৰি পেলাই বিৰলা কোম্পানী আহিলে তেতিয়াৰ পৰা আমাৰ কাঠবিলাকো উঠাই লৈ গ'ল আমি এইকাৰণে কাঠটো কাটিব নোৱাৰো আৰু কেতিয়াবা এই থাৰ্ড ক্লাছ বুলি কয় এইটো ইঞ্জিনিয়াৰসকলে কোৱা মতে থাৰ্ড ক্লাছ কাঠবিলাক আছে সেইটোৰে আমি ঘৰটো বনাব নোৱাৰো সেইকাৰণে আমি বাঁহেৰেহে ঘৰ বনোৱা হয় সেইকাৰণেহে গজাল মাৰিব নোৱাৰে এইটো মাত্ৰ শিকলি বুলি নহয় এইটো চুতলিৰে বান্ধা হয় এইটো ঘৰবোৰ দেখিছে আপোনালোকে আৰু খোৱা পানী কেনেকুৱা অৱস্থা দেখিছে এই ৰিং ৱেলটো তেওঁলোকে নিজে বনাইছে চৰকাৰে দিয়া নাই এইটো নিজে বনাইছে আৰু 18 ফুট 10 এইটো কিন্তু বাহিৰত যিটো লেতেৰা পানী যি পানী পায়খানাৰ পৰা বৈ যায় সেই পানীটো এই ৰিং ৱেলৰ বাহিৰতো চব ভৰ্তি তাৰ মানে ৰিং ৱেলৰ ভিতৰতো সেই পানী সোমায় সেইকাৰণে মানুহবিলাক ইয়াত স্বাস্থ্য ভাল নহয় তেওঁলোকৰ ছাল স্কিনটো ভাল নহয় স্কিনৰ বেমাৰ সদায় থাকে ল'ৰা ছোৱালী মৰ্টেলিটি ইনফেণ্ট মৰ্টেলিটি ৰেটটো কাৰ্বি আংলঙতো বৰ হাই ইয়াত বহুত ওখ সেইকাৰণে অৱস্থাটো দেখিছে আপোনালোকে এইটো ডিফু বোলে এইটো ডিফু টাউনৰ লগতে এতিয়ালৈকে টাউনৰ বাহিৰত বুলি কৈছে হেমাৰী বে গাঁওটো টাউনৰ বাহিৰত কিন্তু এইটো লগতে আৰু বোধহয় আহাবাৰ যিটো ইলেকশ্যন হ'ব বোধহয় এইটো ডিফু টাউনৰ ভিতৰতে সোমাব এইটো অৱস্থা তেনেকুৱা সেইকাৰণে আমি সকলোকে জনাইছো যে আমি নিজেই মই যদি নকওঁ আমাৰ কাৰ্বিসকলে যদি নকয় কোনে আমাৰ কাৰণে ক'ব MLA সকলে MP সকলে ক'বলৈ সাহস নাই কাৰণ তেওঁলোকেতো নেশ্যনেল পাৰ্টি হয় তেওঁলোকৰ হাই কমাণ্ডে তেওঁলোকক গালি পাৰিব আমি শুনিছো CMকো এই কেইদিনমান আগতে বহুত গালি পাৰিছে বোলে ডাঙৰ মানুহজনে
সেইটো তেওঁলোকে সেইটো ভয় খায় এইটো সেইকাৰণে তেওঁলোকে একো নকয় আমাৰ ৰিপৰ্ট কৰিছোঁ মই যদি সাহস নাথাকে তেতিয়াহ'লে কোনে সাহস থাকিব কাৰ্বি আংলঙত সেইটো এনেকা কথা হৈ গ'ল ময়ো যদি ভয় কৰোঁ তেতিয়াহ'লে উপায় নাই আমি ক'বলগীয়া হৈছে সঁচা কথা এৱাৰ্ড পোৱাটো কাৰ্বি আংলঙতো এটা কথা মনত ৰাখিব লাগিব সকলোতো নহয় কিন্তু যিবিলাকে মিছলীয়া হয় যিবিলাকে তেল বেছিকে মাৰিব পাৰে যিবিলাকে নিজৰ কথা নকয় যাক মানে অৰ্ডাৰ দি পেলাই চলাব পাৰে তেওঁলোককে এৱাৰ্ড দিয়া হয় এৱাৰ্ড পাইছে বুলি পেলাই খুব ডাঙৰ ভাল হৈছে বুলি কথা নাই আচলতে ইয়াত যিবিলাকে তেলীয়া হয় যিবিলাকক মানে চলাব পাৰে দিছপুৰৰ পৰা দিল্লীৰ পৰা চলাব পাৰে এই টেলিফোনত এই এনেকা কৰক দেই বুলি কৈ পেলাই ছাৰ কৰোঁ বুলি কৰিম বুলি এনেকা নহয় জানো এই মানে যিবিলাকে মানে মেৰুদণ্ড নাই নহয় জানো মেৰুদণ্ড নাই যিবিলাকে বেকবোন নাই সেইবিলাককহে ইয়াত এৱাৰ্ড দিয়া হয় চব নহয় কিন্তু দেই সকলো বুলি আমি কোৱা নাই কিন্তু বহুত বেছিভাগে এনেকুৱা হয় সেইকাৰণে এইটো এৱাৰ্ড দিছে ডেভেলপমেণ্ট এৱাৰ্ড দিছে আৰু পিচ বুলি পেলাই ডাক্টৰেট ডিগ্ৰী দিছে কিন্তু পিচ বুলি পেলাই এতিয়াতো সেই আপস্পাতহে আকৌ এক্সটেণ্ড কৰিছে কাৰ্বি আংলংটো কাৰ্বি আংলং তিনচুকীয়া সেইবিলাক ডিষ্ট্ৰিক্টত আকৌ আপস্পা আকৌ জাৰি কৰিছে আপস্পা মানে যি আইন আৰ্মিসকলে দেখিলে সঁচা নে মিছা কথা নাই এইটো মাৰি পেলাব পাৰে আৰু মাৰি পেলালেও তেওঁলোকৰ আৰ্মি পুলিচ এগেইনষ্টত একো একশ্যন কৰিব নোৱাৰে বুলি আইন এটা আছে সেই আপস্পা বুলি কয় সেইটো আকৌ এক্সটেণ্ড কৰিছে কিন্তু সেইফালে পিচ বুলি কয় পিচ যদি হয় কিয় আপস্পা এক্সটেণ্ড কৰিছে এইটো ফাঁকি দিয়া এইটো চৰকাৰে ফাঁকি হৈছে ইয়াত পিচফুল হয় ইয়াত কিন্তু পিচফুল আমি যে সেই সঁচা কথা যে কৈ থাকো সঁচা কথা কোৱাটো বন্ধ কৰিবলৈ কাৰণেহে এইটো এই 144 CRPC টো জাৰি কৰিছে আৰু আপস্পাটো জাৰি কৰিছে